আমি এই শহীদ ফুটবল টুৰ্ণামেণ্ট যিটো আছে আজি জুবলি পাতি আছোঁ যে অসমৰ বিভিন্ন জিলাৰ পৰা আমি প্ৰত্যেক সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই প্ৰত্যেক জিলাতে আমি এইটো পাতি আছোঁ আৰু আমি এইটোৱে ক'ব বিচাৰিছোঁ আজি অসমৰ মানে আমাৰ যি ল'ৰা ছোৱালী বা বিটিআৰৰ যি ল'ৰা ছোৱালী আছে ইহঁতে আমি ভাল জেগাত বা ভাল স্থান আমাৰ অসম যে ফুটবল টিম আছে বা অসমৰ যিটো ফুটবল খেলা আছে ইয়াত আমাক জাগা দিব লাগে। আমি ইয়াত ভাল ল'ৰা গাঁৱৰ পৰা চিলেক্ট কৰি আপোনালোকে জাগা দিয়ক, তেতিয়া চাব আমি অসমৰ মানে কেনেকুৱা খেল জগতত নাম কৰি আনিব লাগে এইটো আমি দেখাই দিম। সদৌ অসম আদিবাসী ছাত্ৰ এইটোৱে ক'ব বিচাৰিছোঁ যে গোটেই অসমত আমি গাঁৱৰ পৰা যদি আমি ল'ৰা ছোৱালী উঠাই লওঁ, ইয়াত যদি কোনো পাৰ্টিকুলাৰলি কোনো পলিটিক্স নহয় খেলা জগতত, তেতিয়াহ'লে অসম বহুত ওপৰত যাব। যি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা এবাৰ আন্দোলন কৰাতে CM কাপ এটা আৰম্ভ কৰিছিল, কিন্তু এই CM কাপো আজিলৈকে বন্ধ হৈ গ'ল। কিন্তু আমি খেল জগতত কিয় আমাৰ ওপৰত ইমান ৰাজনীতি কৰি আছে অসম চৰকাৰে আদিবাসীৰ ওপৰত, কিন্তু আদিবাসীসকলৰ কাৰণে যি খেলৰ প্ৰতিভা, যিয়ে মানে কাবাডীৰ পৰা আৰম্ভ কৰি বিভিন্ন খেল হকী এইবিলাক আছে, এই বস্তুবিলাক ইহঁতে ক'ত বা প্ৰজেক্ট বনাই আছে, আমাৰ খেল মন্ত্ৰী কি কৰি আছে আমি দেখিবলৈ পোৱা নাই আজিলৈকে আদিবাসী অঞ্চলত। আৰু আদিবাসী ল'ৰা ছোৱালী ইমান খেলত আগ্ৰহ আছে, ইমান ভাল খেলে, ইহঁতক এটা স্কোপ আমি আজিলৈকে দেখিবলৈ পোৱা নাই। আমি অসম চৰকাৰক আৰু অসমৰ ক্ৰীড়া মন্ত্ৰীক আহ্বান কৰোঁ, আদিবাসীসকলক গুৰুত্ব দিয়ক খেল জগতত। আমি অসম চৰকাৰক আৰু ভাৰত চৰকাৰক আমি অসমৰ গৌৰৱ কঢ়িয়াৰ কাৰণে আমি সাজু আছোঁ। যোনটো দ্বিতীয় শহীদ ফুটবল টুৰ্ণামেণ্ট অফ আশা আৰু ইয়াৰ লগতে জড়িত আছে চিলভাৰ জুবলি, যোনবিলাক ফাউণ্ডাৰ জেনেৰেল ছেক্ৰেটাৰী আদিবাসী সেৱা সমিতিৰ আছে সতীন্দ্ৰনাথ সোৰেন, লগতে ৰবীন বাস্কে, সোণীৰাম মুৰ্মু আৰু এই সতীন্দ্ৰনাথ সোৰেনৰ যোনটো ল'ৰা সৰু ল'ৰা বিনয় সোৰেনৰ স্মৃতিত আজি আৰু আশাৰ যোনবিলাক আদিবাসী ছাত্ৰ সংস্থা যোনবিলাক শ্বহীদ হৈছিলে সেইসকলৰ এক যুটীয়াভাৱে আজি এটা টুৰ্ণামেণ্ট দিয়া হৈছে। যিহেতু প্ৰথমবাৰত আমি অকল আশাৰ হৈ কিনে এটা টুৰ্ণামেণ্ট দিছিলোঁ আপোনাৰ জেকবপুৰত, তো এইবাৰত আমি কোকৰাঝাৰ জিলা সমিতি ছেকেণ্ডতম আৰু 25তম চিলভাৰ জুবলি এটা সোণালী বুলি আমি এটা ফুটবল টিম খেলুৱৈ দিছিলোঁ। ইয়াৰ ভিতৰত আমাৰ পৰিচালনাত এনেকুৱা হৈ আছে যিহেতু ৰাজ্যৰ কালেকশ্যনত কোনো ধৰণৰ হাই সহযোগ আমি বিচৰা নাই, আৰু ৰাজ্যৰ 1 টকা 2 টকা সহায় সহযোগিতাৰ এই পৰিচালনাখন আমি সম্পূৰ্ণ কৰিব বিচাৰিছোঁ। লগতে আমাৰ এইখন খেলত আমাৰ মুঠতে সৰ্বমুঠ 12টা দলীয় আছিল, এইটো আমি স্মৰণ কৰি আছোঁ। আৰু এইটোৰ ভিতৰত আমি একেষাৰ ক'ব বিচাৰিছোঁ যিহেতু গভৰ্ণমেণ্টক, যোৱাবেলাত আমি দেখিবলৈ পাইছোঁ কেইজনে শ্বহীদ বা যোনবিলাক মৃত্যু হৈছিল বা মাৰিছিলে সিহঁতে এটা কম্পেনচেশ্যন পাইছিল, কিন্তু এই ভিতৰত আমাৰ যিবিলাক আছে সিহঁতে চাগে কোনোবাই পোৱা নাই। এইটো আমাৰ ওচৰত চৰকাৰৰ ওচৰত দাবী থাকিব। লগতে আমাৰ এইখিনিতে আছিলে চিৰাং, বাক্সা আৰু কোকৰাঝাৰ, লগতে ৱেষ্ট বেংগলৰ টিম কেইটা আহিছিলে, আৰু এতিয়ালৈকে আমাৰ খেলাটো চলি আছে। আৰু আমি ভাবি আছোঁ এই খেলাখন আমি আগন্তলৈকে বহুত ডাঙৰ খেলাত এইটো পৰিণত কৰিব পাৰিম, যিহেতু আজি দ্বিতীয়বাৰ হৈছে আমাৰ আশাৰ, অহা বছৰত 3rd হ'ব, এনেকুৱা 4ৰ্থম হ'ব। আৰু এইটো যোনটো চিলভাৰ জুবলি আছিল এইটো থাকিব অহা, কিন্তু চিলভাৰ জুবলিটো এইটোৱে হ'ব, এইটো মাথন গ্ৰুপ প্লেয়াতে হৈ থাকিব, বিনয় মুৰ্মু বা বিনয় সোৰেন বা সতীন্দ্ৰ সোৰেন। আৰু বাকী আশাটো আমাৰ কোকৰাঝাৰ জিলাৰ অন্তৰ্গত বিভিন্ন আঞ্চলিক আছে, বিভিন্ন আঞ্চলিক অন্তৰ্গত এই খেলাখন পৰিচালনা কৰা হ'ব।